Hello everyone. আজি আমি ahomor এজন সুদক্ষ গুণীজ্ঞানী মহান ব্যক্তি Vishnu Prasad rabhar বিষয়ে অকমান জানিবলৈ চেষ্টা কৰিম। গতিকে ahok আমি ভিডিওটো আৰম্ভ কৰো। কলাগুৰু Vishnu Prasad rabhar চমু পৰিচয়। কলাগুৰু Vishnu Prasad rabhar জন্ম হয় 1909 চনৰ 31 জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ঢাকাত। তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী আৰু মাকৰ নাম আছিল গেথিবালা ৰাভা। জন্মসূত্ৰে পিতৃ এজন বড়ো জনগোষ্ঠীৰ হলেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ দীঘল হৈছিল আৰু পৰৱৰ্তী সময়ত ৰাভা উপাধি গ্ৰহণ কৰিছিল। তেখেতৰ শিক্ষা জীৱন 1926 চনত তেখেতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। 1928 চনত তেখেতে চেণ্ট পল কলেজৰ পৰা ISC পাছ কৰে। তাৰ পাছত তেখেতে কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায় আৰু তাত ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত শিক্ষা গ্ৰহণ কৰে। ব্যক্তিগত জীৱন Vishnu Prasad ৰাভাই 1937 চনত সু গায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয় আৰু বিয়াৰ কিছুদিন পিছতেই জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়। 1951 চনত তেখেতে নবীন চন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিয়া কৰায়। তেখেতৰ ফালৰ পৰা দুটি পুত্ৰ সন্তান আছিল, পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভা। কনকলতা মেধিৰ মৃত্যুৰ পিছত তেখেতে তৃতীয়বাৰৰ বাবে মোহিনীবালা বসুমতাৰীক বিয়া কৰায়। তেখেতৰ ৰাজনৈতিক জীৱন Vishnu Prasad ৰাভাই 1955 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে আৰু বৰপেটা সমষ্টিৰ পৰা 1957 চনত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এই নিৰ্বাচনত তেখেত পৰাজিত হয়। 1962 চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি 9 মাহৰ বাবে তেখেতক জেললৈ পঠোৱা হয়। 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু লগতে তাত জয় লাভো কৰে। 1968 চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পুনৰ তেখেত পৰাজয় বৰণ কৰিবলগীয়া হয়। তেখেতৰ কৰ্মজীৱন ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত বাঁহী আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু আৱাহন আলোচনীত প্ৰবন্ধ পাতি লিখা মেলা কৰিছিল। Vishnu Prasad ৰাভা ৰচিত সংগীত আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ গায়ন নামৰ প্ৰবন্ধটো এটা সময়ত বৌদ্ধিক সমাজত বহু জনপ্ৰিয় হৈ পৰিছিল। এই প্ৰবন্ধটো আৱাহন আলোচনীত প্ৰকাশ পাইছিল। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথা ছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি 1935-37 চনত ৰাভাই জয়মতী আৰু সুনীত কুঁৱৰী নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে আৰু ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰে। Vishnu Prasad ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথা ছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাৰ জনপ্ৰিয় গীতসমূহ মোৰ কবিতাৰ ছন্দ লাগি, পৰজনমৰ শুভ লগনত, লগন উকলি গ'ল, তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে, নাহৰ ফুলে নোখোৱাই, এয়া মোৰ শেষ গান, বিশ্বৰ চন্দে চন্দে আজি মন্দিৰ দুৱাৰ খোলা, বিলতে হালিছে ধুনীয়া পদুমী, সখী হে কি কমে দুখৰে কথা, উঠি যা ৰূপালী নাও অ অসমীয়া ডেকা দল ইত্যাদি। Vishnu Prasad ৰাভাই সংগীত কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। প্ৰবন্ধসমূহ আছিল অসমীয়া কৃষ্টিৰ চমু আভা, অতীত অসম, মুক্তি দেৱল, ন পৃথিৱীৰ নতুন যুগ, বড়ো জাতিৰ ইতিহাস, বুৱতী সুতি, অসমীয়া কৃষ্টি, আলি আই লিগাং, বানে কেবাং ইত্যাদি। তেখেতৰ উপন্যাস আছিলে সোণপাখি, মিচিং কনেং, জীৱন লালসা,
ইত্যাদি। নাটকসমূহ আছিল গেঙনি ৰেঙনি নাটক, আৰু গল্প আছিলে মামীৰ খাৰ, 20 বছৰ জেল, জাল কেছ, হিয়াৰ পোং। তাৰপিছত বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো বিষ্ণু ৰাভা দিৱস ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 31/1/2009 তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাক টিকট উন্মোচন কৰে। তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি শীৰ্ষক 2খন জীৱনী লিখি উলিয়াইছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা মুকলি কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যান তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত। এতিয়া আহক আমি কেইটামান ফটো সংলগ্ন কৰি দিছোঁ ভিডিঅ'টোত, চাই লওক আপোনালোকে। এইখিনি আছিলে তেখেতৰ চমু আভাস। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ৰাখিব যাতে আগন্তুক শিক্ষামূলক যিকোনো ভিডিঅ' আপোনালোকে সোনকালে পাব পাৰে।